হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জীৱ। আজি আহিছোঁ এটা নামঘৰত, বৰপথাৰৰ নামঘৰৰ মণিকোটৰ ছাইডত থকা ঘৰটোৰ ভিতৰত সাপ এটা সোমাই আছে। তেখেতক ৰেস্কিউ কৰিবৰ কাৰণে আহিলোঁ। ৰাইজে আমাক অৱগত কৰিলে কথাটো। আমি সোমাই পেলাই আহিলোঁ আৰু দেখা পালোঁ সাপটো মচুৰাগম সাপ, ইণ্ডিয়ান ৰেড স্নেক বুলি কয়, নন ভেনমাছ। কিন্তু বহুত দিন ধৰি সি আবদ্ধ হৈ থকা যেন লাগিলে দেখাত। আৰু ভিডিঅ'টো চাই থাকক। সাপটো ওচৰৰ পৰা ভালদৰে চাই গম পালোঁ যে সাপটো খুব দুৰ্বল। লৰালৰিকৈ যিয়ে হওক আমি ৰেস্কিউ কৰিব আহিছোঁ। তাক ৰেস্কিউ কৰি চাওঁ কেনেকৈ আমি ৰিলিজ কৰিব পাৰোঁ। এই সাপটো বহুত দুৰ্বল হৈ আছে। হয়তো ই বহুত দিন ইয়াৰ পৰা লৰচৰ কৰিব পৰা নাই। বহুত দিনৰ পৰা সি আবদ্ধ হৈ আছে নেকি, দেখাত এনেকুৱা লাগিছে। এইটো মচুৰা গম দেখাই দিয়া ধুনীয়াকৈ বগা কলা আঁচ আছে, মানুহবিলাক চিনি নাপায়। এইটো মচুৰা গম নিগনি খাই থৈছে। অবিষাক্ত সাপ। এই সাপটো বহুত বেছিয়ে দুৰ্বল। আপোনালোকেও চিনি পাব। এই সাপটোৰ লক্ষ্যটো হ'ল গাটো শকত, মূৰটো লিহিকা হয় আৰু নেগুৰডালো লিহিকা। ইয়াত নেগুৰে দুখ পায় বুলি কয়। একচুৱেলি ই লিহিকা সাপ কাৰণে গতিবেগটো বঢ়াবলৈ নেগুৰডালটো লৈবই। মানুহে ভাবে নেগুৰে মাৰে, কিন্তু নেগুৰে মাৰিলেও ইয়াত আপোনাৰ দুখ নাপায়। ইয়াত একো চিটিপনি নিচিনা বস্তু, জোৰত মাৰিলে দুখ পাব, লাহেকৈ মাৰিলে দুখ নাপায়, তেনেকুৱাতে। আৰু ইয়াত একো কাঁইট নাথাকে। এইটো আপোনালোকে চাব পাৰিব, চুই চাব পাৰিব। এইটো অবিষাক্ত সাপ। এইটো একো ইয়াত কাঁইট চাইট এইটো একো নাথাকে, দেখিছেনে? এইটো কাঁইট চাইট একো নাথাকে। হয়, আৰু ই অবিষাক্ত সাপ। এতিয়া আপোনাৰ মুখখন দেখাই দিছোঁ, আপোনাৰ মুখখন চাই লওক। মুখখন এনেকুৱা দেখাইছোঁ, কাঁইটটো বৰালি মাছৰ নিচিনা, দেখিছেনে? দাঁতবিলাক এই চাইডে চাইডে এই বৰালি মাছৰ নিচিনা। ইয়াত বিষ দাঁত নাথাকে, খালি কামুৰিলে আপোনালোকে দুখ পাব। বৰালি মাছৰ দাঁত লাগিলে যেনেকৈ দুখ পায়, সেই দুখ পাব। কিন্তু ই মাৰি কামুৰিলে একো নহয়। আৰু ইয়াৰ আইডেণ্টিফিকেশ্যনটো হ'ল এই বগা কলা, তলৰ ফালটো বগা কলা আঁচ থাকে। আমি ইয়াক লৈ নাযাওঁ। আমি এখন ইমান ধুনীয়া জংঘল আছে, এইখন ইয়াতে এৰি দিম। এইটো এতিয়া চাওক, মুঠ সলাবলৈ লৈছেহে যাওক, দেখিছেনে? আৰু ই ক্ষীণাই আছে, এনেকৈ গুচি যাব দেই। ব'লক। এইটো আপোনাৰ চিনাকি কৰি দিছো নহয়, আপোনালোকে ভয় কৰিবই নালাগে। এইটো আপোনালোকে সাপটো প্ৰথম ধুনীয়াকৈ টৰ্চ মাৰি চাব, মুখটো তলৰ ফালে বগা কলা হয় নে নহয়? বগা কলা আৰু এনেকৈ নেগুৰডাল, এই বগা কলা বনাই চাইডৰ পৰা দেখা পাব। নেগুৰডাল দেখিছেনে? বগা কলা আছে নেগুৰডাল। এই চাইডটো বগা কলা আপোনাৰ দেখা পাব। সাপটো আইডেণ্টিফিকেশ্যন সেইটোৱে, মূৰটো লিহিকা, গাটো শকত, নেগুৰডাল একেবাৰে জোঙা থাকিব। ফেটি কিন্তু এনেকুৱা জোঙা নহয়। ফেটি নেগুৰডাল ইমান মানতে শেষ হৈ যাব, ইমানমান ছুটি হৈ যাব। ভূটা ফেটি নেগুৰডাল, বাঘ ৰাজা আৰু ভূটা। এই সাপটো থাকিলে ভাল, নিগনি খায়, ই আমাক বচাই ৰাখে। ইয়াৰ নামটোৱে ইণ্ডিয়ান ৰেড স্নেক, মচুৰাগম সাপ বুলি কয়। এইটো ইয়াতে এৰি দিম, আপোনাক চাব পাৰিব। একো নাই, ইয়াতে এৰি দিম। ই একদম অৱস হৈ গৈছে, দুৰ্বল হৈ গৈছে, একদম দুৰ্বল হৈ গৈছে। ধৰক ভিডিঅ'টো কোৱা হ'ল, একদম দুৰ্বল হৈ গৈছে, চাওকচোন, পুৰা দুৰ্বল হৈ গৈছে আকৌ। আপোনালোকে পানী বটল এটা দিয়কচোন, পানী বটল এটা দিয়কচোন। নাই, একদম অৱস হৈ গৈছে। ই জাষ্ট যেনে তেনে আছে, একেবাৰে দুৰ্বল হৈ গৈছে। পানী অকণমান দিয়কচোন, নহ'লে ইয়াক ORS খুৱাব লাগিব। আমাৰ ঘৰত আছে দিয়ক ORS আনি থোৱা পেকেট, হ'ব কওকচোন। আছে যদি অকণমান খুৱাই দিলে সুস্থ হৈ যাব। পটককে পানী গিলাচ এটা দিয়কচোন। নহয়, নিজে টানিছে, ডিঙিটো টানিছে দিয়কচোন।
লাহে লাহে অকণমান দিয়ক অকণমান দিয়ক আৰু অকণমান দিয়ক আৰু অকণমান দিয়ক এই গাখীৰ ইহঁতৰ বডিত চুট নকৰে ৰ'ব অকণমান ৰখক অকণমান ধৈৰ্য ধৰক ৰ'ব অকণমান ধৈৰ্য ধৰক সি জিন্দা হৈ যাব ই বাচি যাব এই মুচুৰাগোম সাপটো ভালেমান দিন আবদ্ধ হৈ থকাৰ ফলত ই বহুত দুৰ্বল হৈ গ'ল তাক আমি পানী খুৱাইও চালোঁ কিন্তু বচাবলৈ আমি নোৱাৰিলোঁ খুবেই দুখিত কাৰণ এসপ্তাহ ধৰি আবদ্ধ হৈ আছে বুলি কৈছে কিন্তু বেছি দিনে থাকিব লাগে আমাৰ মতে নহ'লেতো সি ইমান অসুস্থ হৈ নাযায় ইমান দুৰ্বল হৈ নাযায় সেইটো কাৰণে আমি ওচৰৰে জংঘল এখনত এৰি থৈ আহিছোঁ যাতে সি যদি ষ্ট্ৰং হয় সি গুচি যাব আৰু নহ'লে তাতে সি যদি মৰে তেতিয়া ওচৰৰে মানুহখিনিকে গাঁতত পুতি থৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাই আহিছোঁ তো ভিডিঅ'টো ইমানেই কিন্তু সাপটো আমি বচাব নোৱাৰিলোঁ খুব দুখিত